নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ? আশা কৰোঁ সকলোৱে ভালে আছে। আজি মই আপোনালোকক চুলিৰ বিষয়ে এটা ঘৰুৱা টিপছ দিব বিচাৰিছোঁ। একেবাৰে কম সময়ত কম খৰচত আপোনালোকে ঘৰৰ সন্মুখতে থকা কেইটামান বস্তুৰ সৈতে আপোনালোকে চুলিৰ বিশেষ যতন ল'ব পাৰিব। কেৱল 3বিধ বস্তুৰ সহায়তে আপোনালোকে ঘৰতে এটা ধুনীয়া পেষ্ট তৈয়াৰ কৰি ল'ব পাৰিব। বৰ্তমান সময়ত কি হয়, আমাৰ কেমিকেলৰ বাবে সময়ৰ আগতে চুলি সৰা বা চুলি পকা এইবোৰ নৰ্মেল কথা হৈ পৰিছে। ইয়াৰ বয়সৰ লগত কোনো কথা নাই। স্কুল যোৱা ল'ৰা ছোৱালীবোৰৰ চুলি পকিবলৈ ধৰিছে। ইয়াৰ উপৰিও কিছুমান কাৰণ হৈছে বেছিকৈ মেডিচিন ব্যৱহাৰ কৰা, অধিক চিন্তা কৰা, এক্সাৰচাইজ নকৰা, চুলিত কেমিকেল প্ৰডাক্ট ব্যৱহাৰ কৰা, পুষ্টিকৰ আহাৰ নোখোৱা আদিৰ ফলত চুলিৰ বহুতো সমস্যা সৃষ্টি হয়। আহকচোন চাওঁ মই কি বস্তু ব্যৱহাৰ কৰিছোঁ। আজি মই এই পেষ্টটোত ব্যৱহাৰ কৰিম জবাব ফুল কেইটামান, জবাব ফুলৰ পাত আৰু জেতুকাৰ কেইটামান পাত। জেতুকাৰ পাত আৰু জবাব ফুলৰ পাতকেইটা মই ধুনীয়াকৈ ধুই লৈছোঁ। এই পেষ্টটো ব্যৱহাৰ কৰাৰ ফলত আপোনালোকৰ বহুতো সমস্যা দূৰ হ'ব। জবাব ফুল আৰু জবাব ফুলৰ পাত চুলিৰ বাবে কিমান উপকাৰী আপোনালোকক নকলেও হ'ব। জবাব ফুল আৰু জবাব ফুলৰ পাতে আপোনাৰ চুলিখিনিত পিছল কৰাত সহায় কৰে, লগতে চুলিখিনিৰ চিকমিকনি দিয়ে। আনহাতে জেতুকা পাতে আপোনাৰ চুলি মজবুত কৰাৰ লগতে বিভিন্ন ধৰণৰ মূৰ ঘূৰণি বা চুলি সৰা, চুলি পকা আৰু উফি এনেধৰণৰ প্ৰব্লেমবোৰ নাশ কৰে। জেতুকাৰ পাতটো তিতা হয়, যাৰ বাবে আপোনালোকে এই পেষ্টটো ব্যৱহাৰ কৰিলে ওকণিও নাইকিয়া হ'ব পাৰে। এতিয়া মই জবাব ফুলৰ ঠাৰিকেইটা গুচাই লওঁ ধুনীয়াকৈ। জবাব ফুলৰ পাতৰ পুৰঠি ঠাৰিকেইডাল এনেদৰে গুচাই ল'ব। আৰু ঠাৰিৰ পৰা গুচাই থৈ দিয়া পাতকেইটা মই ইয়াতে দি দিছোঁ। আপোনালোকে পুৰঠি ঠাৰিকেইটা পেলাই দিব। পেষ্টটো গুড়ি কৰিবলৈ মই ইয়াতে পানী অলপ মিহলাই ল'ম। আপোনালোকে কিমান পৰিমাণৰ পাত লয় সেই অনুপাতেই পানী দিব। এতিয়া মই গোটেই পাতখিনি মিক্সিত দি গুড়ি কৰি ল'ম। এই পেষ্টখিনিত পানী মিলাওঁতে ইমান জুলজুলীয়া নকৰিব। আপোনালোকে চুলিত লগাব পৰা জোখতহে পানী দিব। এনেদৰে মিক্সিত দি ধুনীয়াকৈ গুড়ি কৰি ল'ব। চাওক, খুব ধুনীয়া গুড়ি হৈ গৈছে আৰু চুলিত লগাব পৰা জোখত মই ৰাখিছোঁ। বেছি পানী দি জুলজুলীয়া কৰা নাই। মোৰ পেষ্টখিনি ৰেডি হৈ গ'ল। এতিয়া মই এটা বাটিত এইখিনি উলিয়াই ল'ম। শেষত আপোনালোকে এই মিশ্ৰণখিনিত কেইটোপালমান নাৰিকল তেল দি ল'ব। নাৰিকল তেলটো দিলে আমাৰ চুলিখিনি খুব চিকচিকীয়া আৰু অধিক পিছল হৈ পৰিব। এনেদৰে খুব ধুনীয়াকৈ আপোনালোকে মিশ্ৰণখিনি মিলাই ল'ব। ইয়াৰ পাছত আপোনালোকে এই মিশ্ৰণখিনি মূৰত লগাই 3 পৰা 4 ঘণ্টা ৰাখিব। তাৰ পাছত মূৰটো ধুই দিব। আপোনালোকে এই ঘৰুৱা পেষ্টটো মাহটোত 2বাৰ বা 3বাৰ ব্যৱহাৰ কৰিব। বিভিন্ন ধৰণৰ চুলিৰ সমস্যাৰ সমাধান পাব। এই পেষ্টটো মই নিজে ব্যৱহাৰ কৰিছোঁ, খুব ভাল হয় চুলিৰ বাবে। সেয়েহে আপোনালোকেও এই পেষ্টটো ব্যৱহাৰ কৰক আৰু ব্যৱহাৰ কৰি কেনে পালে মোক কমেণ্ট কৰি জনাব। আজিলৈ এই ভিডিঅ'টো ইমানতে শেষ। চুলিৰ সমস্যাৰ অন্য এটা ভিডিঅ' লৈ আপোনালোকক পুনৰ লগ পোৱাৰ আশাৰে আজিলৈ ভিডিঅ'টো সমাপ্ত কৰিলোঁ।